हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल मैं तृष्णा आपलोকক पुनर्बार मोर आन एटी भिडिओ स्वागतम जानाइছো आशा करो সকলো ভালে আছে আৰু আজি যেহেতু লক্ষ্মী পূজা তো সকলোকে লক্ষ্মী পূজা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো এই লক্ষ্মী মা যাতে সকলোৰে অভাৱ অনাটনবিলাক দূৰ কৰে ধনে ধনে উপচি পৰে তাৰে কামনাৰে হেপী লক্ষ্মী পূজা লক্ষ্মী পূজা বুলি ময়ো এযোৰ ধুনীয়াকে চাদৰ মেখেলা পিন্ধি লৈ শৰাইখন আগবঢ়াম বুলি ভাবিছোঁ দেখিছেনে একদম ৰঙিলি মঙিলি হৈ এইযোৰ ৰঙা গোলপীয়া মিক্স কৰি এযোৰ ধুনীয়াকে মেখেলা চাদৰ পিন্ধিছোঁ আৰু শৰাইখন ধুনীয়াকে মা লক্ষ্মীৰ ওচৰত আগবঢ়াও আৰু এতিয়াও বৰ্তমানলৈকে মই ক'তো লক্ষ্মী পূজা চাবলৈ যোৱা নাই তো ভাবিছোঁ ওচৰতে লক্ষ্মী পূজা হয়তো তালৈকে যাম তো যদি যাওঁ আপোনালোককো নিশ্চয় দেখাম তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এয়া হৈছে এৱা লাৰু মানে কেঁচা লাৰু মা লক্ষ্মীৰ ওচৰত আগবঢ়ালোঁ আৰু এয়া ধুনীয়াকৈ মা লক্ষ্মীৰ চৰণ আঁকি দিয়া হৈছে আলপনাৰে এয়া মই যলৈকে শৰাই মানে য'ত শৰাইখন দিছোঁ তলৈকে মই এনেকৈ মা লক্ষ্মীৰ চৰণ আঁকি দিছোঁ শাৰদীয় দুৰ্গা পূজাৰ পাছতে পূৰ্ণিমা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয় অসমৰ উজনি আৰু নামনিৰ উভয়তে লক্ষ্মী পূজা উদযাপিত হয় লক্ষ্মী পূৰ্ণিমা দেৱী মূৰ্তি প্ৰতিষ্ঠা কৰি শাস্ত্ৰৰ নিয়মেৰে লক্ষ্মী পূজা কৰা হয় যদিও কোনো ঠাইত লৌকিক ৰূপত মূৰ্তি পূজা নকৰাকৈ থাপনা পাতি নাম প্ৰসংগ কৰি লক্ষ্মী সভা অনুষ্ঠিত কৰা হয় কিছুমান লোকে লক্ষ্মী পূজা আৰু লক্ষ্মী সভা একে নহয় বুলি ক'ব খোজে কিন্তু দুয়োটা ধৰ্মীয় অনুষ্ঠানৰে লক্ষ্মী দেৱীৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে আৰু মই এনেকৈ লক্ষ্মী মাৰ ওচৰত শৰাইখন নিয়ম নীতি জনাই নজনাকৈ মই লক্ষ্মী মাৰ ওচৰত শৰাইখন দিছোঁ আৰু লগতে কিছুমান মিঠাইও দিছোঁ যিহেতু আজি কোৱা হয় মিঠাই দিব লাগে লক্ষ্মী মাক সেয়েহে ময়ো মাৰ আগত মিঠাই দিছোঁ আৰু এয়া শৰাই চৰাই দি পেলাই ঘৰত দেৰি কৰি মই আহিলোঁ এখন পূজাস্থলীত মাহঁতেও আহিছে আমি ঘৰৰ গোটেইকেইটা আহিছোঁ আৰু এয়া আমি চাই আছোঁ নাম আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তেতিয়াহ'লে মোৰ আহি থকা ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু লাষ্টত মই কেইখনমান ফটো লগাই দিছোঁ লক্ষ্মী পূজাত উঠা তো আজিলৈ আহিছোঁ বাই লাভ ইউ অল ইনষ্টাগ্ৰামত আছে তৃষ্ণা কেপ্ৰিয়া ফেচবুকত আছে তৃষ্ণা কেপ্ৰিয়া প্লিজ ফ'ল' কৰি দিব